মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, অন্য এটা নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 8ৰ ইংৰাজী কিতাপৰ লেসন নাম্বাৰ 2 মাই নেটিভ লেণ্ড পয়েমটি অসমীয়াত বুজিবলৈ চেষ্টা কৰিম। মাই নেটিভ লেণ্ড অৰ্থাৎ মোৰ জন্মভূমি। He asked me, the old man by the street, blind, lonely and poorer than me, tell me what my land is like. কি কৈছে? He asked me, তেওঁ মোক সুধিছিলে, the old man by the street, blind, lonely and poorer than me, মোতকৈ দুখীয়া, এজন অকলশৰীয়া, অন্ধ, বৃদ্ধ মানুহে, ৰাস্তাত ৰৈ থকা এজন বৃদ্ধ মানুহে মোক সুধিছিলে, tell me what my land is like. কোৱাচোন মোৰ ঠাইখন কেনেকুৱা? ব্ৰেথ ককা, I said ব্ৰেথ deep. তোমালোকে এই ছবিখনৰ তললে মন কৰাচোন, এজনী ছোৱালী আৰু এজন বৃদ্ধ মানুহক তোমালোকে দেখিবলৈ পাবা। সেই ছোৱালীজনীকে মানে বৃদ্ধ মানুহজনে সুধিছিলে কথাষাৰ আৰু তেতিয়া ছোৱালীজনীয়ে সেই বৃদ্ধ মানুহজনক মানে ঠাইখন কেনেকুৱা বৰ্ণনা দিবলৈ ধৰিছে। ব্ৰেথ ককা, I said ব্ৰেথ deep. মই ক'লোঁ, উশাহ লোৱাচোন ককা, দীঘলকৈ উশাহ লোৱা। ছোৱালীজনীয়ে কি বুলি সম্বোধন কৰিছে? ককা বুলি সম্বোধন কৰিছে বৃদ্ধ মানুহজনক, হয়নে? The warm air that reminds you of your childhood friend is what your land is like. কৈছে যে তুমি উশাহ লোৱাচোন ককা, দীঘলকৈ উশাহ লোৱা। সেই উশাহত যি তুমি গৰম বতাহ অনুভৱ কৰিবা, সেই গৰম বতাহে তোমাক তোমাৰ শৈশৱৰ বন্ধুৰ কথা সোঁৱৰাই দিব আৰু সেয়াই হৈছে তোমাৰ ঠাই। The cool breeze on your face this morn after last night's endless thunder and rain is the peaceful breath of your land. কি বুলি কোৱা হৈছে যে ছোৱালীজনীয়ে কি বুলি কৈছে এই ষ্টেঞ্জাটোত? ৰাতিপুৱা তোমাৰ মুখখনত লগা এই ঠাণ্ডা বতাহজাক, যোৱা নিশা হৈ যোৱা নেৰানেপেৰা বৰষুণ আৰু গাজনিৰ পিছত তোমাৰ মুখত লগা এই বতাহজাকেই হৈছে তোমাৰ ঠাইডোখৰৰ শান্তিপূৰ্ণ বতাহ। বুজি পাইছানে তোমালোকে? ঠাণ্ডাৰ মানে কি? গাজনি, হয়নে নহয়? আৰু পিচফুল মানেতো গম পাইছাই, শান্তিপূৰ্ণ। তাৰপিছতে তোমালোকে 4 নম্বৰ ষ্টেঞ্জাটো চোৱা। The contented gurgling of that little baby tied to her mother's study bag is the soil of which your land is made. কি বুলি কৈছে যে মাকৰ পিঠিত বান্ধ খাই থকা কেঁচুৱাটোৱে খুব নিৰাপত্তা পাই কি কৰি আছে? উমলি আছে, গাৰ্গলিং কৰি আছে। গাৰ্গলিং মানে কলকলাই আছে, মানে নিৰাপত্তা লাভ কৰিহে সি কলকলাই আছে, হয়নে নহয়? আৰু is the soil of which your land is made. আৰু তোমাৰ এই ঠাইখনেও তোমাক নিৰাপত্তা দিব বুলি কৈছে। The chorus of the cuckoo and sparrow as they play around the tree tops near is what shapes your native land. কৈছে যে গছৰ ডালত পৰি কুলি আৰু ঘৰচিৰিকা চৰাই গোৱা সমবেত সংগীতে তোমাৰ জন্মভূমিখনৰ কথা বৰ্ণনা কৰিছে। কোৰাজ মানেতো তোমালোকে গম পাইছাই ন? কোৰাজ মানে কি? সমবেত সংগীত। আৰু কুকু মানে কি? কুলি চৰাই। আৰু স্পেৰো মানে হৈছে কি? ঘৰচিৰিকা, হয়নে? একেবাৰে শেষৰ ষ্টেঞ্জাটো চোৱা। The distant roll of the bihu dhol, the pepa and gagana my neighbors play, the heady aroma of the pitha and laro, the sound of the evening prayer in the namghar masjid church, this make the soul of your beloved land. কি বুলি কৈছে যে দূৰৰ পৰা ভাহি অহা মোৰ ওচৰ চুবুৰীয়াই বজোৱা, দূৰৰ পৰা ভাহি অহা ঢোল পেঁপা গগনাৰ মাত, পিঠা আৰু লাৰুৰ সুগন্ধ, সন্ধিয়া সময়ৰ নামঘৰ মছজিদ চাৰ্চৰ পৰা ভাহি অহা যি প্ৰাৰ্থনা, এই সকলোবোৰ বৃদ্ধ লোকজনৰ জন্মভূমিখনৰ আত্মাস্বৰূপ বুলি ছোৱালীজনীয়ে বৃদ্ধ মানুহজনক বৰ্ণনা কৰি দিছে। বুজি পালানে বাৰু তোমালোকে? যদি বুজি পাইছা কমেণ্ট কৰি জনাই দিবা। আগলৈও মই এনেকৈ এক্সপ্লেনেশ্যনৰ ভিডিঅ' আনি থাকিম তোমালোকৰ মাজলৈ। থেংক ইউ।